বহুত ভাল আছে। এই বেলি বুলি নহয়, এইটো 57তম আমাৰ 57 এইটো হ'ব আমাৰ দুৰ্গা পূজা। প্ৰতিবাৰে আমাৰ বাঙালীপাৰাত তামাম সমাগম হয় মানুহবিলাকৰ, আৰু বহুত আনন্দ উল্লাহ মালেৰে কোনো কাজিয়া পেচাল নোহোৱাকৈ আমাৰ ইয়াতে পূজাটো সমাপন হৈ যায়। প্ৰতি বছৰে ভাল হয় পূজা। এতিয়া কি বুলি ক'লে আমাৰ এই দুৰ্গা পূজাত 108 বন্তি জ্বলায়, কিছুমানে অষ্টমীত জ্বলায় শান্তি পূজা কৰে, আৰু কিছুমানে নৱমীত জ্বলায়। যাৰ ঘৰত বেমাৰ আজাৰ হৈছে, কাৰোবাৰ কিবা নাটনি হৈছে, কাৰোবাৰ মনৰ কথা পূৰণ কৰিব লাগে, তাৰ বাবে সন্ধি পূজা কৰে। আৰু আজি নৱমীৰ দিনা যিটো বন্তি জ্বলায়, সেইটো বন্তিটো আগবাঢ়ি যিটো পূজাৰী যিজনে পূজা কৰিব, তেওঁ কিবা এটা কাম কৰিব বিচাৰিলে আগবাঢ়ি যাব বিচাৰে, তাৰ কাৰণে এই বন্তিটো জ্বলোৱা যায়। কিয়নো ভগৱান শ্ৰী ৰামচন্দ্ৰই গোসানী আইক পূজা কৰিছিল নিজৰ কামটো সক্ৰিয় কৰিবলৈ, অৰ্থাৎ সমাপন কৰিবলৈ, যি ৰাক্ষসক জিকিবলৈ 108টা পদুম অৰ্পণ কৰি 108টা চাকি জ্বলাই ভগৱান শ্ৰীৰামে যিদৰে পূজা কৰিছিল, সেইদৰে আমাৰ সমাজত, আমাৰ হিন্দু ধৰ্মৰ মাজত নৱমীৰ দিনা 108টা বন্তি জ্বলাই নিজৰ মনৰ কামটো যিটো আছে আই মাতৃৰ লগত আশীৰ্বাদ ল'বৰ বাবে এই 108টা বন্তি জ্বলোৱা হয়। আমাৰ পূজাৰ প্ৰকাৰ 3টা আছে, সত্য, ৰজ আৰু তম। প্ৰতিপদা, দ্বিতীয়া, তৃতীয়া, এইটো আমাৰ সত্তৰ দিন হয়, 3টা দিন, আৰু চতুৰ্থী, পঞ্চমী আৰু ষষ্ঠী এইটো ৰজ হয়, আৰু এই সপ্তমী, অষ্টমী, নৱমী এইটো 3 দিন আমাৰ তমগুণত পৰে। ধুমধাৰাকাৰে পূজা মনাই আহিছোঁ। এই বছৰ আমাৰ 61তম দুৰ্গা পূজা। 61তম দুৰ্গা পূজা আমাৰ ষষ্ঠীৰ পৰা দশমীলৈকে ধুনীয়া বঢ়িয়া ধৰণে আমাৰ কাৰ্যক্ৰমবিলাক গৈছে। তাৰ মাজতে আমাৰ আজিৰ প্ৰগ্ৰেম আছিলে ৰাতিপুৱাৰ পৰা আয়তীৰ নাম আৰু এঠৰা আয়তীৰ নাম, এঠৰা কীৰ্তন, এঠৰা আয়তীৰ নাম, এঠৰা কীৰ্তন, আৰু দুপৰীয়া নাগাৰা নাম বৰ্তমানলৈকে চলি আছে কণ্টিনিউ। ইয়াৰ পিছত আমাৰ আৰতি হ'ব। আৰতিৰ পিছত প্ৰথমতে আমাৰ শৰণীয়া কছাৰীৰ এটা গ্ৰুপ নাট্য আছে। তাৰপিছত আমাৰ গড়েশ্বৰৰ বিহু পাৰ্টি এটা আহিছে, তেখেতসকলৰ থাকিব। আৰু দ্বিতীয়তে আমাৰ ছুপাৰষ্টাৰ প্ৰতিযোগিতা আজি আৰম্ভ কৰিম। আমাৰ আইটিসকলে প্ৰসাদ লৈ আহে, সেইখিনি সময়ত আমাৰ কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায়। এই বছৰটো এনেকুৱা অৱস্থা হৈছে, যেনেকৈ আমি কুপন চিষ্টেম কৰি পেলাই ৰাখি আমি কি বুলি কয়, আইটিসকলে প্ৰসাদ লৈ অহা বা ঠগি এখন লৈ অহা, আমি তেনেকুৱা চিষ্টেম কৰিব লগা হৈছে। মানুহ থিয় হৈ সিহঁতক 10জনকৈ ঠগি দিব দিছোঁ। তাৰপিছত সেই 10জন শেষ হোৱাৰ পিছত আকৌ 10জন 10 মিনিটৰ কাৰণে দিওঁ। 10 মিনিটৰ কাৰণে দিয়াৰ পিছত সেই 10জনকৈ কমচে কম 1টামান বজালৈকে কণ্টিনিউ চলিছে। হয়, আমাৰ বিজেপি চৰকাৰে শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আমাৰ 10,000 টকা পাইছোঁ। সেই 10,000 টকাটো আমি হাতেৰে পূজা কমিটি গ্ৰহণ কৰিলোঁ, আৰু বিগত বছৰতো যাতে আমি আমাৰ অনুষ্ঠানবোৰ ভাল হয়, তাৰ কাৰণে আমি কি বুলি কয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মালৈ আমি ধন্যবাদ জ্ঞাপন কৰিম। আৰু এনেকুৱা সামূহিক উৎসৱবিলাকত হয়, পূজাখন চলাওঁতে আৰ্থিক ফালৰ পৰা বহুত মানে কমি মেছেজ হয়। সেইকাৰণে হেমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটাই অনুৰোধ, বিগত বছৰত বা আগন্তুকলৈ যদি আমাক এনেকৈ পূজা কমিটিবিলাকক এইবাৰ 10,000 দি পেলাই যিখিনি আমাক আনন্দিত কৰিছে, ভগৱানে কৰক আকৌ যদি আমি
আগুৱাই যোৱাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিছুমান এনেকুৱা আৰ্থিক অনুদান পালে আমি এইবাৰতকৈ অহা বছৰ বা আগন্তুকলৈ আমি ধুনীয়া কৰি পূজা পাতলবিলাক মানাই যাব পাৰিম।